আপুনি কেতিয়াবা ভাবি পাইছেনে দিনে নিশাই ইমান পৰিশ্ৰম কৰাৰ পিছতো মাহৰ শেষত আপোনাৰ বেংক একাউণ্টটো কিয় খালী হৈ পৰে? আপুনি উপাৰ্জন কৰা টকাখিনি আচলতে কাৰ পকেটলৈ যায়? ঘৰৰ ভাড়া, কাৰেণ্ট বিল, কাপোৰ কানি বা বজাৰ খৰচ এই সকলোবোৰ পৰিশোধ কৰাৰ পিছত আপুনি নিজৰ বাবে কি ৰাখে? যদি মই কওঁ যে আপুনি আপোনাৰ গোটেই জীৱনটো আনক ধনী কৰিবলৈ কাম কৰি পাৰ কৰিছে, তেন্তে আপুনি বিশ্বাস কৰিবনে? আচলতে আপোনাৰ হাতলৈ অহা ধনৰ এটা অংশ আপোনাৰ নিজৰ হৈ থকা উচিত আছিল। কিন্তু আপুনি অজ্ঞাতে তাক আনৰ হাতত তুলি দিছে। আজিৰ পৰা প্ৰায় 100 বছৰ আগতে অৰ্থাৎ 1926 চনত জৰ্জ এছ ক্লাছনে সৰু কিতাপ এখন প্ৰকাশ কৰিছিল, যাৰ নাম আছিল দ্য ৰিচেষ্ট মেন ইন বেবিলন। 6000 বছৰ পুৰণি ইতিহাস প্ৰসিদ্ধ বেবিলন চহৰৰ পটভূমিত ৰচিত এই কিতাপখনে সমগ্ৰ বিশ্বৰ আৰ্থিক চিন্তা চৰ্চাত এক বৃহৎ আলোড়নৰ সৃষ্টি কৰিছিল। এতিয়া আপোনাৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে, হাজাৰ হাজাৰ বছৰ পুৰণি বা 100 বছৰ আগতে লিখা এখন কিতাপৰ ধাৰণাই আজিৰ এই ডিজিটেল যুগৰ ক্ৰিপ্ট'কাৰেঞ্চি, ক্ৰেডিট কাৰ্ড আৰু অনলাইন শ্বপিং কৰি থকা প্ৰজন্মক কি শিকাব পাৰে? উত্তৰটো অতি সৰল। বিজ্ঞান বা প্ৰযুক্তি সলনি হ'ব পাৰে, কিন্তু মানুহৰ মনস্তত্ত্ব আৰু ধন সংগ্ৰহৰ মূল নীতিসমূহ যুগ যুগ ধৰি একেই আছে। ঠিক পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ দৰেই চিৰন্তন আৰু অপৰিৱৰ্তিত। কিতাপখনত বৰ্ণিত বেবিলন চহৰখন কেৱল ইতিহাসৰে এক অংশ নাছিল, বৰঞ্চ ই আছিল মানৱ ইতিহাসৰ আটাইতকৈ চহকী আৰু সমৃদ্ধিশালী মহানগৰ। তাত কোনো প্ৰাকৃতিক সম্পদ নাছিল কোনো সোণৰ খনি, কেৱল মাত্ৰ তাৰ বাসিন্দাসকলৰ অসাধাৰণ আৰ্থিক জ্ঞান আৰু পৰিচালনা দক্ষতাই সেই মৰুভূমিৰ মাজৰ ঠাইখনক পৃথিৱীৰ আটাইতকৈ চহকী চহৰলৈ ৰূপান্তৰিত কৰিছিল। গতিকে আজিৰ যুগতো যদি আপুনি আৰ্থিক সংকটৰ পৰা মুক্তি পাই এক সুৰক্ষিত ভৱিষ্যত গঢ়িব খোজে, তেন্তে এই পুৰণি নীতিসমূহ বুজি পোৱাতকৈ উত্তম উপায় আন একোৱেই হ'ব নোৱাৰে। মূল দৰ্শন দ্য বুকছ কোৰ ফিলচফি। এই গোটেই কিতাপখনৰ মূল দৰ্শনটো এটা অতি শক্তিশালী চিন্তাধাৰাৰ ওপৰত প্ৰতিষ্ঠিত। কিতাপখনৰ কাল্পনিক চৰিত্ৰ আৰ্কাড, যি বেবিলনৰ আটাইতকৈ ধনী ব্যক্তি আছিল, তেওঁৰ জীৱনৰ অভিজ্ঞতাৰ পৰা এক ডাঙৰ সত্যতা ওলাই আহে। তেওঁ কৈছিল যে ধন উপাৰ্জন কৰাটো এটা শিল্প হ'ব পাৰে, কিন্তু তাক ধৰি ৰখা আৰু তাৰ গুণাত্মক বৃদ্ধি কৰাটোহে আচল জ্ঞান। চিন্তা কৰি চাওকচোন, আমি যেতিয়া দৰমহা পাওঁ বা ব্যৱসায়ৰ পৰা লাভ কৰোঁ, আমি লগে লগে কাপোৰ ব্যৱসায়িক পইচা দিওঁ, ঘৰৰ মালিকে ভাড়া লৈ যায়, দোকানীক সামগ্ৰীৰ মূল্য দিওঁ, অৰ্থাৎ আমি সমাজৰ প্ৰতিজন মানুহকে তেওঁলোকৰ পৰিশ্ৰমৰ মূল্য দিওঁ, কেৱল নিজৰ বাহিৰে। আপুনি নিজৰ বাবে কি ৰাখিলে? কিতাপখনৰ আটাইতকৈ ডাঙৰ মূল মন্ত্ৰটো হ'ল, আপুনি যি উপাৰ্জন নকৰক কিয়, তাৰ এটা অংশ সদায় আপোনাৰ নিজৰ বাবে সাঁচি থব লাগে। এই সাঁচি থোৱা ধনে আপোনাৰ বাবে এজন সহায়কৰ দৰে কাম কৰিব। প্ৰতিটো সাঁচি থোৱা মুদ্ৰা হ'ল একোটা বীজ, যি লাহে লাহে গজালি মেলি এজোপা ডাঙৰ ধনৰ গছলৈ ৰূপান্তৰিত হ'ব। শ্ৰোতাসকল, এবাৰ নিজৰ মনক সুধি চাওকচোন, আপুনি যোৱা 5 বছৰত ইমান টকা উপাৰ্জন কৰিলে, তাৰ কিমান শতাংশ আজি আপোনাৰ বেংক একাউণ্টত সুৰক্ষিত হৈ আছে? যদি উত্তৰটো সন্তোষজনক নহয়, তেন্তে শুনক, দোষ আপোনাৰ উপাৰ্জনৰ নহয়, দোষ আপোনাৰ ধন পৰিচালনা পদ্ধতিৰহে। আহক তেন্তে আমি সেই ঐতিহাসিক সমাধানসমূহৰ বিষয়ে বহলাই আলোচনা কৰোঁ। দ্য 7 কিউৰছ ফৰ এ লিন পাৰ্চ, খালী মোনা এখন শকত কৰাৰ 7টা উপায়। কিতাপখনত আৰ্কাডে খালী পকেট বা শূন্য একাউণ্টৰ সমস্যা দূৰ কৰিবলৈ 7টা উপায় দিছে, যাক আমি আজিৰ আধুনিক প্ৰেক্ষাপটত বুজি ল'ব পাৰোঁ। 1 নম্বৰ, পকেটক শকত কৰিবলৈ আৰম্ভ কৰক। উপাৰ্জনৰ 10% নিজৰ বাবে ৰাখক। আৰ্কাডে এটা কণী ব্যৱসায়ৰ উদাহৰণ দি বুজাইছে যে যদি আপুনি এটা বাস্কেটত দৈনিক 10টাকৈ কণী থৈ তাৰ পৰা 9টা উলিয়াই লয়, তেন্তে এদিন বাস্কেটটো কণীৰে উপচি পৰিব। ঠিক একেদৰে আপোনাৰ মাহেকীয়া উপাৰ্জন বা বেতন যিয়েই নহওক কিয়, ধৰি লওক 30,000 টকা, তাৰ পৰা 10% অৰ্থাৎ 3,000 টকা হাতলৈ অহাৰ লগে লগে আঁতৰাই থৈ দিয়ক। বাকী থকা 90% ধনেৰে নিজৰ খৰচ চলাওক। আচৰিত কথাটো হ'ল, আপুনি গমেই নাপাব যে আপোনাৰ জীৱন যাত্ৰাত কোনো বস্তুৰ অভাৱ হৈছে, কিন্তু লাহে লাহে আপোনাৰ জমা ধনৰ পৰিমাণ বাঢ়ি যাব। 2 নম্বৰ, খৰচ নিয়ন্ত্ৰণ কৰক।
অপ্ৰয়োজনীয় ইচ্ছা আৰু প্ৰয়োজনৰ পাৰ্থক্য বুজি লওক। মানুহৰ এটা স্বাভাৱিক প্ৰৱণতা থাকে, উপাৰ্জন বাঢ়িলে খৰচো বাঢ়ি যায়। আমি প্ৰায়ে আমাৰ প্ৰয়োজন আৰু বিলাসী ইচ্ছাক একেলগ কৰি পেলাওঁ। আজিৰ দিনত ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ হ'ল প্ৰতি মাহে নতুন কাপোৰ কিনা, ওচৰতে দোকানত থকাৰ পিছতো অনলাইনত ফুড ডেলিভাৰীৰ পৰা দামী খাদ্য অৰ্ডাৰ কৰা বা ওলাই যোৱাৰ নামত অপ্ৰয়োজনীয় খৰচ কৰা। আপোনাৰ খৰচৰ এটা বাজেট প্ৰস্তুত কৰক। যিবোৰ খৰচ অবিহনে আপুনি জীয়াই থাকিব পাৰে সেইবোৰক কাটি পেলাওক। মনত ৰাখিব, বাজেট আপোনাৰ স্বাধীনতা কাঢ়ি ল'বলৈ নহয়, বৰঞ্চ ই আপোনাৰ পইচাক সঠিক দিশ দেখুৱাবলৈহে তৈয়াৰ কৰা হয়। 3 নম্বৰ, আপোনাৰ শুনক গুণাত্মকভাৱে বৃদ্ধি কৰক। কেৱল পইচা সাঁচি আলমাৰীত থৈ দিলে ধন বৃদ্ধি নহয়। ওলোটাকৈ মুদ্ৰাস্ফীতিৰ বাবে ইয়াৰ মূল্য কমিহে যাব। আৰ্কাডৰ মতে আপোনাৰ সাঁচি থোৱা প্ৰতিটো মুদ্ৰাই কাম কৰিব লাগে আৰু নতুন লাভ আনি দিব লাগে, অৰ্থাৎ সুদ বা লাভাংশ লাভ কৰিব লাগে। আজিৰ যুগত ইয়াৰ অৰ্থ হ'ল আপোনাৰ সঞ্চিত ধনখিনি অলসভাৱে নথৈ মিউচুৱেল ফাণ্ড, ফিক্সড ডিপজিট বা চৰকাৰী বণ্ড আদিত বিনিয়োগ কৰা বুজায়, যাতে চক্ৰবৃদ্ধি সুতৰ যাদুৱে আপোনাৰ ধনক দিনে নিশাই বৃদ্ধি কৰিব পাৰে। 4 নম্বৰ উপায়, ধনক লোকচানৰ পৰা সুৰক্ষিত ৰাখক। য'ত বেছি লাভৰ প্ৰলোভন থাকে, তাত লোকচানৰ সম্ভাৱনাও আটাইতকৈ বেছি থাকে। কিতাপখনত কেনেকৈ আৰ্কাডে প্ৰথমবাৰ এজন অনভিজ্ঞ বন্ধুৰ পৰামৰ্শত মূল্যৱান বস্তুত বিনিয়োগ কৰি নিজৰ গোটেই সঞ্চয় হেৰুৱাইছিল তাৰ বৰ্ণনা আছে। কাৰণ সেই বন্ধুজনে সেই বিষয়ে একোকে নাজানিছিল। আজিৰ দিনতো বহুতে কম দিনতে পইচা দুগুণ কৰাৰ ভুৱা আঁচনি, অপৰিচিত ক্ৰিপ্ট'কাৰেঞ্চি বা আনৰ কথাত পৰি শ্বেয়াৰ বজাৰত টকা লগাই সৰ্বস্ব হেৰুৱায়। বিনিয়োগ কৰাৰ আগতে মূলধনৰ সুৰক্ষা নিশ্চিত কৰক আৰু কেৱল সেইসকল লোকৰ সেই পৰামৰ্শ লওক যিসকল সেই বিষয়ত অভিজ্ঞ। 5 নম্বৰ উপায়, নিজৰ বাসস্থানক এক লাভজনক বিনিয়োগ কৰি তোলক। প্ৰতিমাহে ঘৰ মালিকক দি থকা ভাড়াৰ পইচাখিনি আচলতে ঘূৰি নহা এক খৰচ। আৰ্কাডে পৰামৰ্শ দিছিল যে যদি সম্ভৱ হয় নিজৰ এটা বাসস্থান গঢ়ি তোলক। যেতিয়া আপুনি ভাড়াৰ পৰিৱৰ্তে নিজৰ ঘৰৰ বাবে ঋণৰ কিস্তি বা EMI পৰিশোধ কৰিব, তেতিয়া প্ৰতিটো কিস্তিয়ে আপোনাক সেই সম্পত্তিটোৰ মালিকীস্বত্বৰ ওচৰ চপাই লৈ যাব। ই আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে দীৰ্ঘম্যাদী খৰচ বহুখিনি হ্ৰাস কৰিব। 6 নম্বৰ উপায়, ভৱিষ্যতৰ উপাৰ্জন সুনিশ্চিত কৰক। মানুহ সদায় ডেকা আৰু কৰ্মক্ষম হৈ নাথাকে। এদিন বুঢ়াকাল আহিবই। সেইবাবে আপুনি এনেদৰে ব্যৱস্থা কৰিব লাগে যাতে আপুনি কাম কৰিব নোৱাৰা অৱস্থাতো আপোনাৰ পকেটলৈ ধনৰ সোঁত বৈ থাকিব পাৰে। আজিৰ যুগত ইয়াৰ অৰ্থ হ'ল পেঞ্চন আঁচনি, পাব্লিক প্ৰভিডেণ্ট ফাণ্ড বা ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাত বিনিয়োগ কৰা। ইয়াৰ লগতে জীৱন বীমা আৰু স্বাস্থ্য বীমা কৰাটো অত্যন্ত জৰুৰী, যাতে কোনো অপ্ৰত্যাশিত বিপদে আপোনাৰ পৰিয়ালক আৰ্থিকভাৱে জুৰুলা কৰিব নোৱাৰে। 7 নম্বৰ উপায়, নিজৰ উপাৰ্জনৰ ক্ষমতা বৃদ্ধি কৰক। আটাইতকৈ ডাঙৰ বিনিয়োগ হ'ল নিজৰ ওপৰত কৰা বিনিয়োগ। কিতাপখনত দেখুওৱা হৈছে যে যিসকলে বেছি মনোযোগ আৰু ক্ষিপ্ৰতাৰে কাম কৰে তেওঁলোকেই বেছি দৰমহা পায়। আজিৰ প্ৰেক্ষাপটত ইয়াৰ অৰ্থ হ'ল নিজৰ কৰ্মক্ষেত্ৰত নতুন নতুন স্কিল বা কৌশল শিকা, নতুন টেকনলজিৰ সৈতে চিনাকি হোৱা আৰু জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰা। আপুনি যিমানেই বেছি শিকিব, আপোনাৰ উপাৰ্জন কৰাৰ ক্ষমতা সিমানেই বাঢ়িব। কল্পনা কৰক, আপোনাৰ অফিচৰ এজন সহকৰ্মীয়ে আপোনাতকৈ সদায় বেছি ফূৰ্তি কৰি থাকে, নতুন নতুন গেজেট কিনে, কিন্তু তেওঁৰ ধাৰৰ বোজা ইমান বেছি যে প্ৰতিটো নিশা তেওঁ চিন্তাত কটাবলগীয়া হয়। আনহাতে আপুনি লাহে লাহে শান্তভাৱে নিজৰ সঞ্চয় বৃদ্ধি কৰিছে। কেইবছৰমান পিছত কোন বেছি সুখী হ'ব? নিশ্চয় আপুনি, কিয়নো আৰ্থিক স্বাধীনতাৰ নিচিনা মানসিক শান্তি আন একোৱেই দিব নোৱাৰে। দ্য 5 লজ অৱ গোল্ড কিতাপখনৰ আন এক গুৰুত্বপূৰ্ণ অধ্যায় হ'ল সোণৰ 5টা নিয়ম বা আইন। এই নিয়মসমূহ কেৱল সোণৰ ক্ষেত্ৰতে নহয়, আজিৰ কাগজৰ নোট বা বেংক বেলেন্সৰ ক্ষেত্ৰতো সমানেই প্ৰযোজ্য। প্ৰথম নিয়ম, যিজন ব্যক্তিয়ে নিজৰ উপাৰ্জনৰ অন্ততঃ 10% নিজৰ আৰু পৰিয়ালৰ ভৱিষ্যতৰ বাবে সুকীয়া কৰি ৰাখে, তেওঁৰ ওচৰলৈ ধন অতি আনন্দৰে আৰু ক্ৰমান্বয়ে অধিক পৰিমাণে আহে। যেতিয়া ধনৰ এটা ভেটি তৈয়াৰ হয়, ই চুম্বকৰ দৰে আন ধনকো আকৰ্ষণ কৰে। দ্বিতীয় নিয়ম, ধনে এজন বুদ্ধিমান মালিকৰ বাবে অতি পৰিশ্ৰমী আৰু সন্তোষেৰে কাম কৰে।
যেতিয়া আপুনি পইচা কোনো লাভজনক ব্যৱসায় বা বিনিয়োগত লগাব, ই লাহে লাহে ক্ৰমাগতভাৱে বৃদ্ধি পাব। ঠিক যেনেকৈ সময়ৰ লগে লগে জীৱ-জন্তুৰ সংখ্যা বৃদ্ধি পায়। তৃতীয় নিয়ম, ধনে সদায় এজন সাৱধান মালিকৰ হাতত আশ্ৰয় লয়, যিয়ে ধন বিনিয়োগ কৰাৰ পূৰ্বে এই বিষয়ত অভিজ্ঞ আৰু জ্ঞানী ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰে। আনৰ অন্ধ অনুকৰণ নকৰি বিশেষজ্ঞৰ কথা শুনাটোৱেই হ'ল আচল বুদ্ধিমত্তা। চতুৰ্থ নিয়ম, ধন সেইজন মানুহৰ হাতৰ পৰা অতি সোনকালে পিছলি যায়, যিয়ে এনে কোনো ব্যৱসায় বা আঁচনিত পইচা লগায় যাৰ বিষয়ে তেওঁ নিজে একো নাজানে বা যিটো অভিজ্ঞ ব্যক্তিৰ দ্বাৰা অনুমোদিত নহয়। ফ্লেট বা মাটি কিনাৰ নামত হওক বা কোনো অচিনাকি ব্যৱসায়ৰ ফ্ৰেঞ্চাইজি চলোৱাৰ নামত সঠিক গৱেষণা অবিহনে কৰা বিনিয়োগে সদায় লোকচান কঢ়িয়াই আনে। পঞ্চম নিয়ম, ধনে সেইজন মানুহৰ লগ এৰি পলায়ন কৰে যিয়ে তাক অবাস্তৱ বা অতিমাত্ৰা লাভ উপাৰ্জন কৰিবলৈ বাধ্য কৰে, অথবা যিয়ে প্ৰবঞ্চক আৰু আকৰ্ষণীয় কথাত প্ৰভাৱিত হয়, নাইবা নিজৰ অনভিজ্ঞতা আৰু কাল্পনিক ইচ্ছাৰ ওপৰত ভৰসা কৰি বিনিয়োগ কৰে। ৰাতিয়েই ধনী হোৱাৰ সপোন দেখা মানুহবোৰ সদায় এই পঞ্চম নিয়মটোৰ বলি হয়। আজিৰ দিনত জীৱনত ইয়াৰ প্ৰয়োগ, হাউ টু এপ্লাই দিছ লেচনছ ইন ডেইলি লাইফ। এতিয়া কথা হ'ল, এই সকলোবোৰ নিয়ম আমি আজি আমাৰ ব্যস্ত জীৱনত কেনেকৈ ব্যৱহাৰ কৰিম। ইয়াৰ বাবে আপুনি তিনিটা সৰু পদক্ষেপ ল'ব পাৰে। প্ৰথম নম্বৰ পদক্ষেপ, আপোনাৰ দৰমহা বা উপাৰ্জন অহাৰ লগে লগে এটা স্বয়ংক্ৰিয় নিয়ম সক্ৰিয় কৰি থওক, যাতে মাহৰ প্ৰথম সপ্তাহতে উপাৰ্জনৰ 10% আপোনাৰ প্ৰধান একাউণ্টৰ পৰা কাটি গৈ বিনিয়োগ একাউণ্টলৈ গুচি যায়। পইচা খৰচ কৰাৰ পিছত যি বাচিব তাক সাঁচি থোৱাৰ কথা নাভাবি বৰঞ্চ প্ৰথমে সাঁচি থোৱাৰ পিছত যি বাচিব তাক খৰচ কৰিব। দ্বিতীয় নম্বৰ পদক্ষেপ, আপুনি যিমানেই ধাৰত ডুবি নাথাকক কিয়, আপোনাৰ মুঠ উপাৰ্জনৰ 10% নিজৰ বাবে ৰাখক, 70%ৰে ঘৰ চলাওক আৰু বাকী থকা 20% সমানে ভগাই আপোনাৰ ধাৰ সুধাবলৈ ব্যৱহাৰ কৰক। ধাৰ পৰিশোধ কৰাৰ বাবে নিজৰ সঞ্চয় কেতিয়াও বন্ধ নকৰিব, কিয়নো সঞ্চয়ে আপোনাক এক মনস্তাত্ত্বিক শক্তি প্ৰদান কৰে। তৃতীয় নম্বৰ পদক্ষেপ, পৰিশ্ৰমক আদৰি লওক। কিতাপখনত থকা এইটো অতি আকৰ্ষণীয় ধাৰণা হ'ল পৰিশ্ৰম মানুহৰ আটাইতকৈ ডাঙৰ বন্ধু। আপুনি যিকোনো চাকৰি বা ব্যৱসায়ত নাথাকক কিয়, তাক বোজা বুলি নাভাবি অতি সততা আৰু নিষ্ঠাৰে কৰক। আপোনাৰ কামৰ মানদণ্ডই আপোনাক নতুন নতুন সুযোগ আনি দিব। শ্ৰোতাসকল, ধন উপাৰ্জন কৰাটো কোনো ভাগ্যৰ খেল নহয়। ই হ'ল কিছুমান সৰল আৰু চিৰন্তন নিয়মৰ শৃংখলাবদ্ধ পালন। বেবিলনৰ এই প্ৰাচীন শিক্ষাই আমাক ইয়াকে শিকায় যে আমাৰ আৰ্থিক ভৱিষ্যত আমাৰ নিজৰ হাতত আছে। আজিৰ পৰাই নিজৰ উপাৰ্জনৰ প্ৰথম অংশ নিজক দিয়াৰ অভ্যাস কৰক। যদি আপোনাক এই অডিঅ' বুকটোৱে অলপ হ'লেও অনুপ্ৰাণিত কৰিছে আৰু আপুনি আপোনাৰ আৰ্থিক যাত্ৰা সলনি কৰিবলৈ সাজু হৈছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কমেণ্টত জনাওক আপুনি কোনটো নিয়ম প্ৰথমে পালন কৰিবলৈ লৈছে। নিজৰ বন্ধু-বান্ধৱীৰ সৈতেও এই অডিঅ' বুকটো শ্বেয়াৰ কৰক। আপোনাৰ দিনটো শুভ হওক তাৰে কামনাৰে সামৰিছো। ধন্যবাদ। জয় অসম, জয় হিন্দ।